এভৰিৱান মই জাহ্নৱী মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ বেংগলোৰৰ ষ্ট্ৰীট শ্বপিঙৰ এটা হাবলৈ হৈছে কমাৰ্চিয়েল ষ্ট্ৰীট আৰু মোৰ লগত আছে এইফালে বৌ তাৰপিছতে আমি আহিছোঁ আহি পেলাই এতিয়া প্ৰথম দোকানখনত সোমাইছোঁহি আৰু ইয়াত বেগৰ কালেকশ্যন বহুত বেছি আছে চাই আছোঁ আৰু আপোনালোকক লাহে লাহে এই গোটেই কমাৰ্চিয়েল ষ্ট্ৰীটখনৰ মই এটা টুৰ দিম লগতে ধৰণৰ আৰু কেনেকুৱা ধৰণৰ বস্তু পাই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এতিয়াহ'লে ব'লো আজি এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ এতিয়া আমি আহি পালোহি কমাৰ্চিয়েল ষ্ট্ৰীটখন আৰু এই গোটেই লেনটোতে আছে ব্ৰেণ্ডেড গোটেই শ্ব'ৰুমখিনি আৰু ইয়াৰ পাছতে ষ্টাৰ্ট হৈছে গোটেই লোকেল শ্বপখিনি এতিয়া আমি তালৈকে যাম আৰু প্ৰথমতে আহি পেলাই আমি সোমাইছোঁহি এখন বেগৰ দোকানত ইয়াত বেগৰ কালেকশ্যন বহুত ভেৰাইটি আছিলে মানে এটাতকৈ এটা ইউনিক বেগ দেখিবলৈ পাইছোঁ আৰু লগতে এইটো এটা টোট বেগ মোৰ বিৰাটেই পচন্দ আহিছিলে কালাৰটোও ভাল লাগিছিলে লগতে মেটেৰিয়েলটো ভাল আছিলে আৰু ভিতৰতো বহুতেই স্পেচিয়াছ আছিলে আৰু বহুত ট্ৰেণ্ডি হয় এনেকুৱা বেগবিলাক এতিয়া বিৰাটেই ভাল লাগিলে আৰু ইয়াত ভাল ভাল ব্ৰেণ্ডৰ কপিও আছিলে আৰু লগতে বহুত কালেকশ্যন আছিলে মানে স্কুলৰ বেগৰ পৰা আদি কৰি লেপটপ বেগ শ্ব'ল্ডাৰ বেগ আৰু ক্ৰছ বেগ হওক মানে চব ধৰণৰ বেগে ইয়াত এভেইলেবল আছিলে আৰু এই দোকানখনত থকা বেগখিনিৰ প্ৰাইচ ৰেঞ্জ ষ্টাৰ্ট হৈছে 250ৰ পৰা 3000 4000লৈকে যায় বুলি দাদাজনে কৈছিলে আৰু এই দোকানখনৰ পৰা ওলোৱাৰ পাছতে আমি গৈছিলোঁ বাকীবোৰ দোকান চাবৰ কাৰণে আৰু প্ৰায়বিলাক দোকানত নহয় এনেদৰে লিখাই আছিলে যে ফিক্স ৰেট তেওঁলোকে লগাই থৈছে মানে বাৰ্গেইন কৰিব পৰা ইমান সুবিধা নাছিলে তাত কিন্তু কালেকশ্যনবোৰ ভাল আছিলে আৰু লগতে কোৱালিটিও ভালেই দেখিছিলোঁ মই তাৰপাছত আমি আহিছিলোঁ এটা ষ্ট্ৰীটত য'ত অকল ফুটৱেৰ কালেকশ্যনে আছে মানে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি এডাল্টছলৈকে চব আছিলে লগতে ৱেষ্টাৰ্ণ ফ্লেটছ হওক বা হিলছ হওক বা ট্ৰেডিশ্যনেল কাপোৰৰ লগত যোৱা চব ধৰণৰ ইয়াত ফুটৱেৰ আছিলে আৰু ইয়াত ৰেঞ্জটো আছিলে ষ্টাৰ্ট হৈছিলে 150ৰ পৰা 300 400 বা 500লৈকে আছে মানে শিলৰ কোৱালিটি আৰু ডিজাইনৰ ওপৰত ডিপেণ্ড কৰি ইয়াত প্ৰাইচ ৰেঞ্জবিলাক কৈছিলে আৰু বহুত ট্ৰেণ্ডি কালেকশ্যন তেওঁলোকৰ ওচৰত আছিলে আৰু এই গোটেই ব্ৰাউন কালাৰ যিখিনি শ্বেডত আছে গোটেইখিনি ফ্লেটছ এইবিলাক ষ্টাৰ্ট হৈছিলে 200ৰ পৰা আৰু কোৱালিটি হিচাপত বঢ়িয়া আছিলে আৰু ৰাস্তাত এনেকুৱা বহুত ফ্ৰেছ ফ্ৰুটছৰ দোকান আছিলে আৰু ইয়াতে আমি খাইছিলোঁ মধুৰি বহুত বেছি টেষ্টি আছিলে তাৰপাছত আহিলোঁ এইখন ইয়েৰিংছ মানে একদম জুৱেলাৰী এখন দোকানলৈ মানে ইয়াত কি চাওঁ কি নাচাওঁ হৈ গৈছিলে মানে কালেকশ্যন ইমানেই বঢ়িয়া আছিলে কালাৰফুল আছিলে একদম হেভি ঝুমকাৰ পৰা আদি কৰি অক্সিডাইজ জুৱেলাৰী আছিলে লগতে বেলেগ বেলেগ নতুন নতুন ডিজাইনৰো বহুত বেছি কালেকশ্যন আছিলে এইখন পাৰ্টিকুলাৰ দোকানত আৰু মানে ৱেষ্টাৰ্ণ কাপোৰৰ লগত যোৱা জুৱেলাৰীও বহুত আছিলে গল্ডেনত হওক বা এনেকৈ ষ্ট'ন ৱৰ্ক কৰা আৰু এইখিনি যিবিলাক এতিয়া মই বহুত ইনষ্টাগ্ৰাম পেজত বা অনলাইনত মই দেখি থকা ইয়েৰিংছৰ কালেকশ্যনো এই দোকানখনত পাৰ্টিকুলাৰলি মই দেখি পালোঁ আৰু এই দোকানখনত ষ্টাৰ্ট হৈছে ৰেঞ্জ এনেকৈ 200ৰ পৰাই ষ্টাৰ্ট হৈছে আৰু মোৰ এই ইয়েৰিংছো বিশেষকৈ বহুত বেছি ভাল লাগিলে আৰু ইয়াক মোক একচুৱেলি দামটো কৈছিলে 250 বুলি কৈছিলে আৰু বহুত কিউট আছিলে লুকটো সেইকাৰণে এবাৰ মই ট্ৰাই কৰি চালোঁ আৰু একচুৱেলি মোক ভালো লাগিছিলে কাৰণ বহুত চিম্পল হয় আৰু ভাল লাগিলে মোৰ সেইকাৰণে আৰু দামটো তেওঁলোকে মানে যেনে তেনে কমাই মেলি অকণমান কমত দিছিলে তাৰপিছত এই গোটেই দোকানখনত নহয় ৰিঙৰ পৰা আদি কৰি হেভি নেকলেছৰ পৰা আদি কৰি ব্ৰাইডেল জুৱেলাৰী এইবোৰ চববিলাকে এভেইলেবল আছিলে আৰু এই ৰিঙৰ কালেকশ্যনবিলাকো এনেকৈ ষ্টাৰ্ট হৈছে 125 বা বহুত তাতকৈও বেছিলৈ গৈছে তাৰপাছতে ভাবিলোঁ যে এবাৰ আপোনালোকক অভাৰঅল মই গোটেই দোকানখনৰ দেখাই দিওঁ জুৱেলাৰীবিলাক কাৰণ কিনা নাছিলোঁ কাৰণে মই এনেকৈ খুলি মেলি চোৱা নাছিলোঁ কিন্তু আৰু দোকানখনতে খাৰুৰ বহুত ভেৰাইটি আছিলে মানে ভেলভেটি ফিনিছৰ হওক বা গল্ডেন কালাৰ বা চিলভাৰ কালাৰ বা বেলেগ বেলেগ ষ্ট'নৰ বহুতখিনি আছিলে আৰু এই যিবিলাক খাৰু আপোনালোকে দেখিছে যোৰাকৈ তেওঁলোকে বিকে আৰু এইবোৰ ষ্টাৰ্ট হৈছে এনেকৈ 200 250ৰ পৰা কিন্তু এইবোৰ যিবোৰ ভেলভেটি ফিনিছৰ খাৰু দেখিছে মোৰ একচুৱেলি পিংক কালাৰটো বহুত বেছি ভাল লাগিলে তাৰপিছতে আৰু এই ডৰ্জনত এনেকৈ 60 টকাকৈ বিকি আছিলে বিৰাটেই একদম ধুনীয়া ভাইব্ৰেণ্ট কালাৰ আৰু কালেকশ্যন কিন্তু বঢ়িয়া আছিলে এই দোকানখনত আৰু এইখন দোকানৰ পৰা ওলোৱাৰ পাছত আমি ৰাস্তাতে এজন মানুহে বিকি আছিলে এনেকুৱা ৰিং বহুত কালেকশ্যন আছিলে তেওঁৰ ওচৰত চাৰিটা ৰিং মানে এটা ছেট হিচাপে বনাই বিকি আছিলে 100 ৰুপিজত দি আছিলে গল্ডেন আৰু ব্লেকৰ মিক্সত আছিলে আৰু লগতে চিলভাৰ আছিলে আৰু বহুত একচুৱেলি বহুত ট্ৰেণ্ডি লাগিলে দেখিবলৈ কালাৰ কম্বিনেশ্যনবোৰো বিৰাটেই ভাল আছিলে আৰু লগতে ট্ৰেডিশ্যনেল ৰিং চিং এনেকুৱা কিবা কিবি ধেৰ আছিলে মানে ৱেষ্টাৰ্ণ কাপোৰৰ লগতো যাব আৰু ট্ৰেডিশ্যনেল কাপোৰৰ লগতো যাব মানে
আৰু গোটেই মাৰ্কেটখনৰ বেছিকৈ আছিলে ছামাৰৰ কাপোৰ কিন্তু এইবিলাক এতিয়া ঠাণ্ডা দিন মানে এতিয়া যিহেতু ছামাৰ প্ৰপাৰলি অহা নাই তো সেইকাৰণে মই ছামাৰৰ এনেকুৱা কোনো ধৰণৰ কাপোৰ কিনা নাছিলোঁ কিন্তু এই পাতলীয়া চুৱেটাৰ নিচিনা মোৰ এই টপটো বিৰাট ভাল লাগিছিলে কিন্তু অকণমান থ্ৰেডৰ কিবা কিবি ওলাই মেলি আছিলে কাৰণে মই নিকিনিলোঁ কিন্তু ইয়াত ছামাৰত পিন্ধিব পৰা গোটেই টপৰ বহুত বেছি কালেকশ্যন আৰু এইবিলাক এইটো ছাইডৰ গোটেইখিনি ষ্টাৰ্ট হৈছে 400ৰ পৰা আৰু তেওঁলোকে একেবাৰেই কমোৱা নাছিলে দাম কাৰণ পূৰা ফিক্স ৰেট বুলি ডাঙৰকৈ দোকানৰ বাহিৰত লিখিয়ে থৈছিলে কিন্তু কালেকশ্যনখিনি ভাল আছিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ আৰু এইখন দোকানৰ পৰা ওলোৱাৰ পাছতে আহিছিলোঁ এখন ডেনিম শ্বপলৈ য'ত অকল জিন্স আৰু জিন্স আছে চবফালে কালাৰফুল জিন্সৰ পৰা আদি কৰি মানে চব আছিলে আৰু ড্ৰেছেছো আছিলে এনেকৈ ফ্ল'ৰেল বিশেষকৈ ছামাৰ ড্ৰেছেছেই আছিলে আৰু মই একচুৱেলি ইয়াত ডেনিম চাবলৈ আহিছিলোঁ আৰু এই জিন্সটো মোৰ বিৰাটেই ভাল লাগিলে ব্ৰাউন কালাৰ আৰু কোৱালিটি বহুতেই বঢ়িয়া আছিলে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আৰু এইখনতো কিন্তু ফিক্স ৰেটেই আছিলে 600তে তেওঁলোকে চব বস্তু বিকি আছিলে আৰু কোৱালিটি হিচাপত বহুত ভাল লাগিলে তাৰ পাছত তাত কিনাৰতে থকা এখন হেণ্ডবেগৰ দোকানলৈ আকৌ মানে বহুতখিনি ট্ৰেণ্ডি কালেকশ্যন আছিলে ইয়াত আৰু ইয়াতো এনেকৈ ষ্টাৰ্টেই হৈছিলে ৰেঞ্জটো মানে প্ৰাইজৰ 250 350 400 এনেকুৱা পৰা ষ্টাৰ্ট হৈছিলে আৰু একচুৱেলি বহুত ট্ৰেণ্ডি কালেকশ্যন আছিলে তেওঁলোকৰ ওচৰত তাৰপাছতে গোটেই বজাৰত ঘূৰি মেলি ভাগৰ লাগিলে সেইকাৰণে আমি আহিলোঁ অলপ ৰেষ্ট লৈ পেলাই ফুচকা খাবৰ কাৰণে আৰু এইজন দাদাৰ ওচৰত বহুত বেলেগ বেলেগ ভেৰাইটি মানে ফ্লেভাৰৰ পানী আছিলে তাৰপাছতে ইয়াতে ফুচকা খালোঁ আৰু অলপ সময় ইয়াতে ৰখিলোঁ আমি দুজনে ফুচকা খাই অকণমান সময় ৰোৱাৰ পাছত আকৌ আমাৰ শ্বপিং ষ্টাৰ্ট কৰিলোঁ আৰু এই দোকান পূৰা মাইক লৈ চিৰিয়াছ লৈ যে বহুত কমত দি আছে মানে 30 ৰুপিজত ইয়েৰিংছ যেনেকুৱা ইয়েৰিংছ লয় তাৰপিছতে ভাবিলোঁ যে এইখন দোকানতো এবাৰ সোমাই চেক কৰোঁ কেনেকুৱা ধৰণৰ কালেকশ্যন তেওঁলোকৰ ওচৰত আছে ইয়াত একচুৱেলি মেকআপৰ বস্তুৰ পৰা আদি কৰি গোটেই ব্ৰাইডেল জুৱেলাৰী ইয়েৰিংছ ৰিংছ ধেৰ কিবা কিবি আছিলে আৰু ইয়েৰিংছৰ একচুৱেলি সঁচাকৈ কালেকশ্যন বহুত ভাল আছিলে ইয়াৰ পাছত আমি ওলালোঁ বেলেগ কিবা কিবি শ্বপিং কৰিবৰ কাৰণে কাৰণ মাৰ্কেটখনৰ ভিতৰত ইমানেই ডাঙৰ এখন মাৰ্কেট আমি ঘূৰা মেলাৰ পিছত আমি আকৌ সেইটো ষ্ট্ৰীটলৈকে আহিলোঁ য'ত এনেকৈ ব্ৰেণ্ডেড শ্ব'ৰুমখিনি আছিলে তাৰপাছতে আহি মেলি আহিলোঁ এতিয়া মেক্সলৈ আৰু তাত কালেকশ্যন বহুত ভাল আছিলে লগতে অফাৰ্ছো দি আছিলে আৰু মোৰ এই চুৱেটাৰটো বিৰাটেই ভাল লাগিলে দেখিবলৈও বহুত প্ৰিটি আছিলে আৰু কমফৰ্টেবলো আছিলে আৰু লগতে একদম পূৰা 50% 70% অফাৰ লগাই থোৱা আছে তাত আমি অলপ শ্বপিং কৰিলোঁ তাৰ পাছত আহিলোঁ এতিয়া মেকডিত কাৰণ লাঞ্চৰ টাইমটো পাৰ হৈ গ'ল প্ৰায় 3:30 4টামানটো বাজিলে তাৰপাছতে সেইকাৰণে মেকডিত আহিবলৈ ভাবিলোঁ যে কিবা এটা সৰুকৈ খাই লওঁ আৰু ইয়াতো বহুত মানুহৰ ভিৰ যেনে তেনে অৰ্ডাৰ দি পেলাই আমি আহি বহিলোহি আৰু ইয়াত এয়া হৈছে আমাৰ অৰ্ডাৰ আহি গ'ল তাৰপাছতে খাই মেলি আমি ওলালোঁ আৰু ঘৰলৈ বুলিয়ে ওলালোঁ কাৰণ 4:30 5টা বাজিয়ে গৈছিলে তাৰপাছতে এই ৰাস্তাটিটো ওলাই আহিলোঁ কাৰণ কেব এইখিনিলৈকে আহে আৰু আমি দুইজনী অ'টত উঠিলোঁ আৰু ঘৰলৈ বুলি এতিয়া আমি ৰাওনা হ'লোঁ হাই গাইজ কালি ষ্ট্ৰীট শ্বপিং কৰি আহিলোঁ আৰু আহি ইমান বেছি ভাগৰ লাগিলে যে মই আপোনালোকক কি বস্তু কিনিলোঁ সেইটো ভিডিঅ' বনোৱাই নহ'লে সেয়েহে আজি ভাবিলোঁ যে আপোনালোকক মই দেখাই দিওঁ কি বস্তু কিনিলোঁ তাৰ পৰা আৰু মোৰ ওচৰত এই গোটেই বেগটোতে আছে মই কালি কৰা শ্বপিংখিনি ভাবিলোঁ এটা এটাকৈ আপোনালোকক দেখাই যাওঁ আৰু প্ৰাইচ কি হয় কি নহয় গোটেইখিনি কৈ যায় আৰু প্ৰথমতে কিনা বস্তুটো হৈছে এযোৰ বিৰাটেই ধুনীয়া গল্ডেন আৰু ৰেড কালাৰৰ ইয়েৰিংছযোৰ আৰু 30 ৰুপিজত কিনিছোঁ মই ইয়েৰিংছযোৰ আৰু বিৰাট ভাল লাগিলে দেখিবলৈ ৱেষ্টাৰ্ণ লুক এটা আছে লগতে ট্ৰেডিশ্যনেল কাপোৰৰ লগতো যাব শাৰী মেখেলা চাদৰ বা হওক বা কুৰ্তা ছেট এইবোৰ সবৰ লগতে যাব আৰু ডিজাইনটো একচুৱেলি ইউনিক পালোঁ আৰু লাগে তলত যিটো মণি নিচিনা লাগি আছে সেইটো ৰেড কালাৰ লগতে বাহিৰটো কিন্তু এনেকুৱা গ্লছী ফিনিছ দেখিবলৈ বিৰাটেই ধুনীয়া লাগিলে সেইকাৰণে ভাবিলোঁ লৈ লওঁ আৰু 30 ৰুপিজতে দি আছিলে তেওঁলোকে আৰু দেখিবলৈ এনেকুৱা ধৰণৰ লাগিছে পিন্ধাৰ পাছত আৰু একচুৱেলি ভাল লাগিলে কাৰণ গোল্ডেন ফিনিছ হয় গোটেই ওপৰৰ লেয়াৰটো আৰু তলৰটো কালাৰফুল আৰু এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ আছিলে কিন্তু মোৰ এযোৰ বেছি ভাল লাগিলে কাৰণে মই এযোৰ ল'লোঁ আৰু এযোৰ লৈছিলোঁ 30 টকা আৰু প্ৰাইচটো হিচাপত মোৰ বহুত ভাল লাগিলে এযোৰ ইয়েৰিংছ এইটো হৈছে প্ৰথম পাৰ্চেজটো তাৰ পাছত মই কিনিছোঁ
একচুৱেলি মই সৰু সুৰাকৈ ঢেৰ কিবা কিবি বস্তু কিনো আৰু মই এনেকৈ প্ৰপাৰলি প্লেন কৰি যোৱা নাছিলোঁ যে মই এনেকুৱা ধৰণৰে কিবা এনেকুৱা ধৰণৰ বস্তুৱে কিনিম বুলি কিন্তু মোৰ যি বস্তু সৰু সুৰাকৈ ভাল লাগিলে মই সেইখিনি কিনিবলৈ ট্ৰাই কৰিলোঁ তাৰপাছত মই কিনিলোঁ একদম পুৰা ভাইব্ৰেণ্ট পিংক কালাৰ 1 ডজন খাৰু আৰু কালাৰটো বিৰাট ধুনীয়া আৰু ভেলভেটি ফিনিশ হয় যিটো এতিয়া পুৰা চলিছে এনেকুৱা ভেলভেটি ফিনিশৰ খাৰু আৰু সৰু পৰাই মোৰ খাৰু বিৰাট ভাল লাগে আৰু যেতিয়া এই ইয়েৰিংছ কিনাৰ দোকানখনৰ কিনাৰতে এনেকুৱা বহুত এনেকুৱা দোকানত য'ত সব জুৱেলাৰী এভেইলেবল আছিলে তো তাত কালাৰফুল ঢেৰ বেংগলছ আছিলে আৰু এনেকুৱা ভেলভেটি ফিনিচাৰো আছিলে তাৰপিছত ভাবিলোঁ যে লৈ লওঁ দেখিবলৈও বিৰাট ধুনীয়া লাগিলে আৰু যেনেকুৱা ট্ৰেডিশ্যনেল সব কাপোৰৰ লগতেই যাব মই আপোনালোকক এবাৰ পিন্ধি পেলাই দেখাই দিছোঁ কালাৰটো বিৰাট মৰম লগা নহয়নে আৰু মই এই গোটেই ডৰ্জনটো কিনিছিলোঁ 60 টকা আৰু তাত এনেকুৱা আছিলে দোকানবোৰত কিছুমানত প্ৰাইচ অকণমান কমাইছে বাৰু কিছুমানত কিন্তু একেবাৰে কৰা নাই মানে ফিক্স বা 10 টকা 20 টকা কমাইছে কিন্তু ইমান মানে সাংঘাতিকভাৱে বাৰ্গেন কৰিব পৰা নাছিলোঁ তেওঁলোকে মানে এনেকুৱা ফিক্স ৰেটেই বেছিভাগ ৰাখিছে তো এইটো হৈছে ছেকেণ্ড পাৰ্চেজ মাৰ্কেটৰ মানে ভিতৰতে বহুত এনেকুৱা মানুহ আছে যোনে ন এনেকুৱা ৰিং বিকি আছিলে 4টা আছে এটা ছেট হিচাপত বিকি আছিলে আৰু দেখিবলৈ বিৰাটেই ফেন্সি লাগিলে সেইকাৰণে লৈ ল'লোঁ কাৰণ কেতিয়াবা এনেকৈ পিন্ধিলেও ভাল লাগে এইটো হৈছে প্ৰথমটো ৰিং য'ত আছে হোৱাইট কালাৰ আছে লগতে লাইট পাউডাৰ পিংক আৰু ষ্টন দিয়া আছে এনেকৈ দেখিবলৈ বিৰাটেই ধুনীয়া লাগিছে তাৰ পাছৰ ৰিংটো এনেধৰণৰ হয় অকল ষ্টন আছে এনেকৈ অকণমান শকত হয় ৰিংটো এই মানে গোটেইকেইটা মানে ইয়াত নহয় চিলভাৰ আৰু গল্ডেনৰ ঢেৰ অপশ্যন আছিলে কিন্তু মোৰ ব্লেক আৰু গল্ডেন আৰু ব্লেকত ভাল লাগিলে কাৰণে মই এনেকুৱা লৈ ল'লোঁ এইটোকেইটা লৈ ল'লোঁ এই ছেটটোকে ল'লোঁ মই আকৌ এবাৰ আপোনালোকক গোটেইখিনি একেলগে পিন্ধিলেও কিন্তু বিৰাট ধুনীয়া এটা লুক আহে ৰিঙৰ তাৰপাছতে এইটো হৈছে দুটা ছেইম ডিজাইনৰ ওপৰৰ তলৰটো মাজতো অকণমান বেলেগ হয় তাৰপাছতে এইটো আছিলে হোৱাইট কালাৰ এনেকুৱা ষ্টন নিচিনা আছে আৰু এনেকুৱা ধৰণৰ আৰু এই গোটেই 4টা মই 100 টকাত ল'লোঁ তাৰপাছত মই কিনিছিলোঁ এই সৰু এযোৰ ইয়েৰিংছ ৰ'জ গল্ডত আছে ইয়েৰিংছযোৰ আৰু এনেকৈ বৌ আছে তাৰপাছতে মই তাত পিন্ধি পেলাই চাইছিলোঁ আৰু মোৰ একচুৱেলি বহুত ভাল লাগিলে দেখিবলৈ সেইকাৰণে মই এইযোৰ লৈ ল'লোঁ আৰু ইয়াৰ দাম আছে তেওঁলোকেতো কৈছিলে 250 বাট যেনে তেনে আৰু কাৰণ সেই দোকানখনৰ পৰাই বেংগলছ খাৰুখিনিও কিনিছিলোঁ কাৰণে এইটো 200 টকাত দিলে আৰু এইযোৰ বিৰাটেই এটা কিউট লুক আহিছে আৰু মই আগতে এনেকুৱা ইয়েৰিংছ পিন্ধা নাই ভাবিলোঁ যে এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে আৰু মোৰ একচুৱেলি এনেকুৱা চিম্পল হ'লে বেছি ভাল পাওঁ মই সেইকাৰণে এইযোৰ লৈ ল'লোঁ আৰু তাত ঢেৰ এনেকৈ ৱেষ্টাৰ্ণ কাপোৰৰ লগত যোৱা ট্ৰেডিশ্যনেল কাপোৰৰ লগত ঝুমকাৰ পৰা আদি কৰি মানে বিৰাট ধুনীয়া বস্তু কালেকশ্যন বহুত আছে যদি মানে কিবা আপকামিং ফাংচন আহি আছে কিবা কিবি বিয়া বা কিবি ফেষ্টিভেল আহি আছে সেইটো সময়ত কিনিবলৈ তাত কাপোৰটো ভেৰাইটিজ আছে আৰু লগতে এনেকুৱা জুৱেলাৰীও বহুত ধুনীয়া কালেকশ্যন মই কালি দেখিলোঁ মাৰ্কেটখনত আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্টত জনাব বেলেগ এনেকুৱা ষ্ট্ৰীট শ্বপিঙৰ এনেকুৱা চাইটলৈ যাম আৰু আপোনালোকলৈ ভিডিঅ' বনাম যদি আপোনালোকে লাগে প্লিজ মোক কমেণ্টত জনাব আৰু মাৰ্কেটখনত সামাৰৰ কালেকশ্যন বহুত আছিলে কাৰণ বেংগলত ইমান বেছি ঠাণ্ডা যিহেতু নপৰে সামাৰৰ বহুত কালেকশ্যন আছিলে কিন্তু মই এনেদৰে প্লেন কৰি যোৱা নাছিলোঁ যে সামাৰৰ বস্তু লাগিব বুলি সেইকাৰণে মই তেনেকুৱা টপ মই কিনা নাই কিন্তু তাত মানে জিন্সৰ কালেকশ্যন বহুত ভাল আছে ভাল কোৱালিটিত মানে একদম ভাল প্ৰাইজত ভাল কোৱালিটিৰ বহুত জিন্সৰ কালেকশ্যন কালি দেখিলোঁ সেইকাৰণে তাতে মোৰ এখন দোকানত এই ব্ৰাউন কালাৰ জিন্সটো ইমানেই বেছি ভাল লাগিলে ষ্ট্ৰেইট কাট হয় আৰু লগতে ৱাইড হয় লেগটো আৰু হাই ৱেষ্ট জিন্স বিৰাটেই ধুনীয়া লাগিলে কোৱালিটি হিচাপতো বঢ়িয়া হয় মই আপোনালোকক এবাৰ ওচৰৰ পৰা দেখাই দিম কোৱালিটিটোও ভাল হয় ডাঠ হয় আৰু যিখন দোকানৰ পৰা কিনিছোঁ তাত একদম পুৰা ফিক্স ৰেট আছিলে 600ৰে সব জিন্স দিছে 1 টকাও কমোৱা নাই তাৰপিছতে ভাবিলোঁ যে 600ত কোৱালিটি হিচাপত লগতে কালাৰটোও ভাল হয় আৰু সেইকাৰণে 600 দি এইটো কিনি ল'লোঁ আৰু তাৰপাছত কিনিছোঁ মই এটা স্ৱেটাৰ কাৰ্ডিগান এইটো কিন্তু মই কিনিছোঁ কমাৰ্চিয়েল ষ্ট্ৰীটৰ এটা এনেকুৱা এটা মানে পাৰ্টিকুলাৰকৈ ষ্ট্ৰীটেই আছে য'ত সব ব্ৰেণ্ডেড শ্ব'ৰুম আছে তাৰপাছত মই সেইকাৰণে মেক্সৰ পৰা এই কাৰ্ডিগানটো কিনিলোঁ লেভেণ্ডাৰ কালাৰ লেভেণ্ডাৰ আৰু হোৱাইটত বহুত ছফ্ট হয় কাৰণ কিছুমান চুৱেটাৰ থাকে ন যে পিন্ধাৰ পাছত অকণমান আনকমফৰ্টেবল লাগে বাট এই চুৱেটাৰটো তেনেকুৱা একচুৱেলি মই এবাৰ ট্ৰাই কৰি চাইছিলোঁ তেনেকুৱা নহয় বা ভিতৰতো বিৰাটেই ছফ্ট হয় আৰু ইণ্টাৰেষ্টিং হয় মেক্সত পুৰা অফাৰ চলি আছিলে সেইকাৰণে এই চুৱেটাৰটো 1200 টকা ইয়াত টেগ লগাই থোৱা আছে 1200 কিন্তু তাত 50% অফত আছিলে সেইকাৰণে এইটো 600ত পাই গ'লোঁ আৰু কোৱালিটিটো
টো বিৰাটেই ভাল হয় ইনফেক্ট এই জিন্সটো আৰু এই চুৱেটাৰটো দুইটাৰে কোৱালিটি বিৰাটেই ভাল হয় সেইকাৰণে কিনি ল'লোঁ আৰু এয়া আছিলে বেংগলোৰ কমাৰ্চিয়েল ষ্ট্ৰীট শ্বপিঙৰ এক্সপিৰিয়েঞ্চ লগতে মই কিনা বস্তুখিনিও আপোনালোকক দেখালোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত তেতিয়াহ'লে আকৌ এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহি আছোঁ তেতিয়ালৈকে সকলো সুস্থ আৰু সুখী হৈ থাকক